Hello everyone, welcome to my channel. আজি মই সুজি লাৰু বনাইছো খাবলৈ খুব ভাল লাগে খুব কম সময়ত হয় আৰু টেমাত ভৰাই থলে বহুত কেদিন খাব পাৰি তাৰ বাবে তিনিটা নাৰিকল লৈছো মিহিকৈ ৰুকি লৈছো নাৰিকলৰ ৰসখিনি চেপি নিদিব डेढ़ कप চেনি 1.5 কাপ নাৰিকলৰ লগত মিক্স কৰিব লাগিব আৰু হাতেৰে ভালদৰে খানি দুই ঘণ্টা মান এইদৰে গাপ দি থৈ দিলে হ'ল তেতিয়া নাৰিকল আৰু চেনিৰ जिंतु मिश्रण হয় এটো খুব ভালদৰে গুট খাই যাব নাৰিকলখিনি মানে গলি যাব এখন কেৰাহী অলপ গৰম কৰি লব খুব বেছি গৰম নকৰিব 1 কাপ সুজি লৈছো সুজিখিনি অলপ ভাজিব লাগিব আৰু খুব বেছি ৰঙা হোৱাকেও ভাজিব নালাগে অলপ ভাজিলে হ'ব লো ফ্লেমত ভাজিব ভাজি হোৱাত উঠাই ৰাখিলো এতিয়া গাপত থোৱা নাৰিকলখিনি ভাজিম নাৰিকলখিনি কম জুইত ভাজিব মই কম কৈ লৈছো গুটেইখিনি একেবাৰতে ভজা নাই মানে আধা কৰি লৈছো নাৰিকলখিনি ভাজি আঠা ভাব যেতিয়া হ'ব ভাজি ৰখা সুজিখিনি যোগ কৰিব লাগিব ভালদৰে মিক্স কৰিছো 1-2 মিনিট মান ভাজি লম তাৰপৰা প্লেট এখনত উঠাই ৰাখিব সুজিখিনি খুব বেছি ঠাণ্ডা হ'ব নিদিব নহলে লাডু নুঠিব হাতেৰে চুব পৰা হলেই লাডু বনাব ষ্টাৰ্ট কৰিব হাতৰ মুঠিত এনেকৈ মুঠিয়াই থাকিব মুঠতে যি প্ৰকাৰে হলেও লাডুটো বনাব গোলাকাৰৰ কৰিব লাডুখিনি হৈ গল বিহুৰ বতৰত বনাই খুব ভাল লাগে খাবলৈও ভাল লাগে আপোনালোকেও বনাব যদি ভিডিওটো ভাল পালে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব